বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল অসম টিভিলৈ। আপোনালোকে জানেনে বিশ্বৰ প্ৰথম ৰাগবী ৱৰ্ল্ড কাপ কোনে জিকিছিল বা মহিলাক প্ৰথম ভোটাধিকাৰ দিয়া দেশ কোনখন? দেশখনৰ নাম হ'ল নিউজিলেণ্ড। আহক আজি আমি নিউজিলেণ্ডৰ বিষয়ে কিছু কথা জানো। দক্ষিণ পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপ দেশখন প্ৰধানকৈ দুটা ভাগত বিভক্ত, উত্তৰ দ্বীপ আৰু দক্ষিণ দ্বীপ। ইয়াৰ উপৰিও প্ৰায় ৭০০টাতকৈও বেছি সৰু সৰু দ্বীপপুঞ্জ ইয়াৰ আশে পাশে সিঁচৰিত হৈ আছে। চাৰিওফালৰ পৰা পানীৰে আৱৰা প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দেশখন পৃথিৱীৰ ভিতৰত ষষ্ঠ আটাইতকৈ ডাঙৰ দ্বীপ দেশ। ওচেনিয়া মহাদেশত এই দেশখন অৱস্থিত। নিউজিলেণ্ডৰ মাটিকালি হ'ল প্ৰায় ২,৭০,০০০ বৰ্গ কিলোমিটাৰ। ৱেলিংটন ইয়াৰ ৰাজধানী। দেশখনৰ আটাইতকৈ জনপ্ৰিয় মেট্ৰ' চিটিখন হ'ল অকলেণ্ড। জনসংখ্যাৰ ফালৰ পৰা চাবলৈ গ'লে ২০২১ চনৰ লোকপিয়ল মতে নিউজিলেণ্ডৰ মুঠ জনসংখ্যা প্ৰায় ৫১,১৮,১১০ জন। নিউজিলেণ্ড এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ। ইয়াৰ প্ৰায় ৪৯% লোকে কোনো ধৰ্মত বিশ্বাস নকৰে, আনহাতে ৩৭% লোকে খ্ৰীষ্টিয়ান, প্ৰায় ৩% লোকে হিন্দু আৰু ২% লোকে ইছলাম ধৰ্ম পালন কৰে আৰু বাকীবোৰে অন্যান্য ধৰ্ম পালন কৰে। নিউজিলেণ্ড এখন অতি শিক্ষিত আৰু আগবঢ়া দেশ। ইয়াৰ শিক্ষিতৰ হাৰ প্ৰায় ৯৯%। আহক তেন্তে নিউজিলেণ্ডৰ বিষয়ে আমি কিছু নতুন কথা শিকোঁ। নিউজিলেণ্ড দেশখনত আপুনি যদি ফুৰিব যায় তেন্তে মনত ৰাখিব আপুনি তাত এডালো সাপ দেখা নাপাব। নিউজিলেণ্ডত কোনো নিউক্লিয়াৰ পাৱাৰ ষ্টেচন নিৰ্মাণ হোৱা নাই। নিউজিলেণ্ডৰ পাৰ কেপিটা হিচাপত আটাইতকৈ বেছি অলিম্পিক গ'ল্ড মেডেল জিকিছে। মানে ইয়াৰ জনসংখ্যাৰ অনুপাতত ইমান গ'ল্ড মেডেল জিকিছে আন কোনো দেশে এতিয়ালৈকে সক্ষম হোৱা নাই। পৃথিৱীৰ আটাইতকৈ সৰু মেৰিন ডলফিন, যি কেৱল ১.৫ মিটাৰহে দীঘল হয়, বৰ্তমান একমাত্ৰ নিউজিলেণ্ডতহে পোৱা যায়। পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট বগোৱা প্ৰথম পৰ্বতাৰোহী এডমাণ্ড হিলাৰী নিউজিলেণ্ডৰে বাসিন্দা আছিল। এনেহেন দেশক গৌৰৱান্বিত কৰা কামৰ বাবে তেওঁক সন্মানস্বৰূপে দেশখনৰ $৫ আৰু $১০০ নোটত তেওঁৰ ছবি সংযোগ কৰা হৈছে। কিউই শব্দটো নিউজিলেণ্ডৰ লগত জড়িত। আচলতে এই কিউইয়ে ৩টা বিভিন্ন অৰ্থ সূচায়। প্ৰথমতে কিউই হ'ল এবিধ উৰিব নোৱাৰা সৰু চৰাই, যি কেৱল নিউজিলেণ্ডতহে পোৱা যায়। দ্বিতীয়তে নিউজিলেণ্ডৰ লোকসকলক নিকনেম হিচাপে কিউই বোলা হয়। আৰু তৃতীয়তে কিউই হ'ল এবিধ নিউজিলেণ্ডত পোৱা ফল। নিউজিলেণ্ড প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন দেশ। ইয়াত আপুনি মৰুভূমিও দেখিবলৈ পাব, বৰফৰ পাহাৰো দেখিবলৈ পাব, আনহাতে ইয়াত বৰফে আৱৰা আগ্নেয়গিৰিও অৱস্থিত। নিউজিলেণ্ডত জনসংখ্যা হিচাপত প্ৰায় ৬ গুণ বেছি ভেড়া পোৱা যায়। দেশখনৰ জনসংখ্যা মাত্ৰ প্ৰায় ৫০ লাখ, আনহাতে ইয়াত ৩ কোটিতকৈ বেছি ভেড়া পোৱা যায়। হয়নে আচৰিত? নিউজিলেণ্ড দেশখন হবিট আৰু লৰ্ড অৱ দ্য ৰিং চিনেমা দুখনৰ বাবে বহুত জনপ্ৰিয়। এই ছবিকেইখন নিউজিলেণ্ডতেই শ্বুটিং কৰা হৈছিল। ইয়াৰ লোকসকলে ইমানেই এই ছবি দুখনক ভাল পায় যে তেওঁলোকৰ মুদ্ৰাটো আনকি হবিটৰ চৰিত্ৰ অংকন কৰা হৈছে। কেৱল হবিট আৰু লৰ্ড অৱ দ্য ৰিঙে যে হয় তেনে নহয়, নিউজিলেণ্ডৰ লোকসকলে ষ্টাৰ ৱাৰ্ছ ছবিবোৰৰো বহুত ডাঙৰ ফেন সমৰ্থক। ২০০১ চনৰ নিউজিলেণ্ড চেন্সাছত প্ৰায় ৫০,০০০ৰো বেছি লোকে নিজৰ ধৰ্ম জেডাই ধৰ্ম বুলি স্বীকৃতি দিছিল। জেডাই ধৰ্ম মানে হ'ল ষ্টাৰ ৱাৰ্ছ ছবিকেইখনত দেখুওৱা এটা ধৰ্ম য'ত এটা পৰম দিব্য শক্তি এই বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক। বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিব